নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, অসম চৰকাৰৰ ফালৰ পৰাই অসম চৰকাৰৰ শিক্ষা বিভাগত নতুনকৈ ভালেখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই যিখিনি শিক্ষকৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনি সকলোৱে এপ্লাই কৰিব নোৱাৰে। কোনসকলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ লাষ্ট ডেট দিছে, লাষ্ট ডেটটো অতি কম দিয়া হৈছে। অতি কম সময়ৰ কাৰণে আপোনালোকে এই লাষ্ট ডেটটো দিয়া হৈছে। যদি আপোনালোকে শিক্ষকৰ কাৰণে আপোনালোকে চাকৰি বিচাৰিছে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোক দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া আপোনালোকক এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপলোড কৰোঁ, তেতিয়া আপোনালোকে যেতিয়া নটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেনে বলক ফ্ৰেণ্ড, অসম চৰকাৰৰ ফালৰ পৰা যিখিনি শিক্ষকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে, সেই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক সবিশেষ তথ্য জনাওঁ। অসম চৰকাৰৰ শিক্ষা বিভাগত নতুনকৈ ভালেখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। প্ৰায় 35,000 ভেকেঞ্চি মুকলি কৰা হৈছে। অসমৰ শিক্ষা বিভাগত সহকাৰী শিক্ষক আছে, এই সহকাৰী শিক্ষকৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এইখন হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন। এখন আপোনালোকৰ ইয়াত সকলোবিলাক তথ্য ইয়াত উল্লেখ কৰিছে। এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে DW অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ এটা ভাল চেলাৰী দিয়া হ'ব। যদি আপোনালোকে 14,000 পৰা আপোনালোকে 70,000 টকা আপোনালোকে চেলাৰী পাব। লগতে আপোনালোকে গ্ৰেড 2 পাব। আপোনালোকে এটা ভাল চেলাৰী আপোনালোকে ইয়াক দিয়া হ'ব। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনি এছিষ্টেণ্ট টিচাৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে, অৰ্থাৎ সহকাৰী শিক্ষকৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান ইয়াত কণ্ডিশ্যন উল্লেখ কৰিছে। ইয়াত বহুতকেইটা কণ্ডিশ্যন উল্লেখ কৰিছে। ইয়াৰ যিটো ফাৰ্ষ্ট কণ্ডিশ্যন, সেই ফাৰ্ষ্ট কণ্ডিশ্যনটোত আপোনালোকৰ উল্লেখ কৰিছে। আৰু আপোনালোকে যদি এজন শিক্ষক হয়, যদি আপোনালোকে এতিয়া শিক্ষকতা কৰি আছে, যিকোনো স্কুলত যদি আপোনালোকে শিক্ষকতা কৰি আছে, তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। নতুনকৈ আপোনালোকে ইয়াত কোনো কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰে। যিটো আমাৰ সৰ্বশিক্ষা অভিযান আছে, সৰ্বশিক্ষা অভিযানত যদি আপোনালোকে এজন শিক্ষকতা কৰি আছে, তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কিন্তু সৰ্বশিক্ষা অভিযানত শিক্ষকতা কৰিলে নহ'ব। আপোনালোকৰ 31 জুলাই 2024 ভিতৰত আপোনালোকৰ 5 বছৰ সম্পূৰ্ণ হ'ব লাগিব। 2 নম্বৰ কণ্ডিশ্যনটোত এইটো উল্লেখ কৰিছে যে যদি আপোনালোকৰ এতিয়ালৈকে 2024 চনৰ 31 জুলাইলৈকে যদি আপোনালোকৰ 5 বছৰ সম্পূৰ্ণ হৈছে, তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে 3 নম্বৰটো যিটো কণ্ডিশ্যন, সেইটো উল্লেখ কৰিছে যে যিটো এপ্লাই লাষ্ট ডেট, সেই লাষ্ট ডেটটো আপোনালোকৰ 12 আগষ্টলৈ এপ্লাই কৰিব পাৰিব। অতি কম সময় দিয়া হৈছে এপ্লাই কৰিবলৈ। আৰু ইয়াৰ যিটো এপ্লাইটো আজিৰে পৰা ষ্টাৰ্ট হৈছে, অৰ্থাৎ আজি হৈছে 6 আগষ্ট, আৰু 6 আগষ্টৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈছে। আজি 10 বজাৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে। 4 নম্বৰ কণ্ডিশ্যনটোত উল্লেখ কৰিছে যে ইয়াত আপোনালোকৰ কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। আপোনালোকে অনলাইনৰ জৰিয়তে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ 6 নম্বৰ যিটো কণ্ডিশ্যন আছে, কণ্ডিশ্যনটোত আপোনালোকৰ উল্লেখ কৰিছে যে যিসকল আমাৰ কণ্টেক্সুৱেল টিচাৰ, অৰ্থাৎ আপোনালোকৰ আমাৰ অসমৰ যিবিলাক আপোনাৰ শিক্ষাভিত্তিক শিক্ষক আছিল, সেই শিক্ষকসকলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আদাৰৱাইজ কোনো এই কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰে। এইটোৱে আপোনালোকৰ 6 নম্বৰ কণ্ডিশ্যনত উল্লেখ কৰিছে। আৰু ইয়াৰ যিটো 7 নম্বৰ কণ্ডিশ্যনটোত উল্লেখ কৰিছে যে আপোনালোকে যেতিয়া এপ্লাই কৰিব, আপোনালোকৰ ডকুমেণ্ট কি লাগিব, সেইটো আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে অ'পেন কৰিব। যেতিয়া এপ্লাই কৰিবলৈ যায়, তেতিয়া আপোনালোকৰ তাত ডকুমেণ্টবিলাক দিয়া থাকিব। তাত গৈ আপোনালোকে ডকুমেণ্টবিলাক চাই কিনে আপোনালোকে আপলোড কৰিব পাৰিব। এইটোৱে 7 নম্বৰ কণ্ডিশ্যনত উল্লেখ কৰিছে। তো এইখিনি আছিল আপোনালোকৰ ডিটেইলছখিনি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চাই থাকিব জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।